কেতেকীয়ে বলিয়া কি আৰু মই যাংগৈ কনা মোৰ ৰাইজ সমজুৰা ঐ ধৰি যাওঁ নাম আজি আমাৰ নো বেটাৰ চুলিখিনি কাটি দিলোঁ কেনেকুৱা লাগিছে ৰাইজ কওকচোন এইফালে চাওকচোন খবলা খবলা হৈ থাকিলে এয়া এই নো চুলিখিনি খবলা খবলা হৈ থাকিলে যে চাং দেখি চাং কেনেকুৱা লাগিছে জনাই দিয়কচোন গাগা কৰিম ব'ল মজা লাগিছে দেই চুলিখিনি মজা লাগিছে বাহ এতিয়া গা চা ধুই হৈ গ'ল আৰু আমাৰ নোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাওক তো বন্ধুসকল মানে ইয়াৰ চুলিখিনিতো কাটিম বুলি ভবা নাছিলোঁ কিন্তু গৰম যিহেতু বহুত গৰম দিছে কি ক'লৈ যোৱানো ৰাতিপুৱা এপাক গৈ আহিলাচোন আহঁতৰ ঘৰ কান্দি দিছা যে বল 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 হে গাইজ নমস্কাৰ নতুন এটা ভিডিঅ'ত আকৌ স্বাগতম জনাইছোঁ আমাৰ নো আজিকালি ঘৰ একদমেই নাথাকে অকল ইফালে সিফালে মানে অকল এইফালে যাওঁ বুলি আঙুলি টোৱাই থাকে আৰু আমাৰ নোৰ চুলিখিনি কাটি দিলোঁ আপোনালোকে কওকচোন কেনেকুৱা লাগিছে মানে যিহেতু গৰম বহুত আহিছিলে সেইকাৰণে গৰম অহাৰ কাৰণে কাটি দিছোঁ নহ'লে চকুত খুচি থাকে নহ'লেতো মোৰ মতেতো চুলি তুলি কাটিব মনে নাছিল ন তোমাৰ চুলিখিনি কাটি দিলোঁ চুলিখিনি কাটি দিলোঁ আৰু আমাৰ বঞ্জিতাও একদম সুস্থ হৈ উঠিল আৰু ধুনীয়াকৈ এতিয়া কাম চাম কৰি আছে আৰু ৰাতিপুৱা আজি আৰু আমাৰ ইয়াত কাৰেণ্ট নাছিল বিশেষকৈ মই যোৱা আপোনালোকৰ ভিডিঅ'ৰ কমেণ্টবিলাক আজি পঢ়িছোঁ ৰাতিপুৱা আৰু বহুত ধন্যবাদ ইমান আশীৰ্বাদ ইমান ব্লেছিং দিয়াৰ কাৰণে বঞ্জিতাৰ ভিডিঅ'টো আৰম্ভ কৰিব দিয়া আকৌ বেকেটো ধৰিব যাওঁ ব'ল তো ইমানখিনি আপোনালোকে ছাপোৰ্ট কৰাৰ বাবে মানে ছাপোৰ্ট মানে কি আৰু ইমানখিনি আশীৰ্বাদ দিয়াৰ কাৰণে বঞ্জিতা যিহেতু বেমাৰ হৈ আছিল আৰু বহুতেই কৈছিল যে ডক্টৰৰ ওচৰলৈ লৈ যাব লাগে কিন্তু আমি সৰুৰ পৰাই জানি আহিছোঁ যে এনেকুৱা বসন্ত ওলালে এইটো বতৰৰ বেমাৰ যিহেতু বতৰত হয় আৰু এইবিলাক বেমাৰ হ'লে একদম মেইনকৈ মানে মেডিকেল নিব নালাগে কাৰণ বেজি চেজি দিলে বেছিকৈহে হৈ যায় বুলি কয় মানে আৰু ঘৰৰে যি মানে নিয়ম নীতি এইবিলাক আছে সেইবিলাক কৈ দিলে ভাল হয় এইবিলাক সাধাৰণ এনেকৈ বেছি ডাঙৰ বুলি ভাবিও লাভ নাই কাৰণ মেডিকেল নিলে বেছি হয়হে মায়ে কাঁহী বাতি ধুব গৈছে আমিও যাওঁ লগত হে অসমীয়া নেহি আতা হে মুস্কো এইফালে আমি আহিছোঁ লাও নিবলৈ নুৱে মই নানু কি খাইছা তুমি পাপৰ এইফালে আৰু এডালমান বা এনেকৈ পাই কিনে জেং দি দিব লাগে এইফালে লাও নিবলৈ আহিছোঁ লাও এইয়া জাতিলাও লাও খাएंगे आलू का साथ में নাই বেছি লে লগ আমাৰ বঞ্জিতাই পুৰা এফালে কি কৰিবলৈ এদি গান লিখিবলৈ একদম এফালে ভাতৰ চৌ লগত আৰু এফালে গান লিখাত ব্যস্ত মানে কি শিকিছ কৈ দে আকৌ বোৱাৰী জেং বিহু শিকিছে আমাৰ ওচৰতে নামচাইত এবাৰ বিহু হ'ব ধুনীয়াকৈ আপোনালোকে দেখিব পাৰিব আমাৰ বঞ্জিতা ৰাতি নাচিবগৈ দেই জেং বিহু দিব চেহেৰাটো চাই লওক বাৰুকৈ বিহু মঞ্চত দেখি পাব আৰু এইফালে ক'ত আৰু এখন হৈ আছে পাহাৰ গাঙতো নাচিবগৈ বোলে আৰু এয়া দেখিছে আপোনালোকে বেমাৰ হৈ আছিলে যিহেতু ভাল হ'ল মানে বসন্ত ওলোৱা ভাল হ'ল ধুনীয়াকৈ আৰু কাম চাম কৰিব পাৰিছে আৰু ধুনীয়াকৈ এতিয়া মোৰ অকণমান আৰাম হৈছে আৰু ধুনীয়াকৈ ন এবাৰ তুমি গান লিখি আছা গান হে চাং কোনটো গান লিখিলা চাং অকলে দবাই আছে যে ইমান হালধি দিয়ে আমাৰ এই শাক সিজালে মনত পুৰা হালধীয়া কৰি দিছে ভাল লাগছে খাই নিজে সিজোৱা শাক আকৌ বেয়া লাগিলেও ভালে লাগিছে বুলি কবি হয় নাই গানটো খোৱাৰ কাঁহীৰ ওচৰত এইফালে গানৰ ৰেডি বিহু নাচিবলৈ না কালি পৰহি ঠিক হৈ উঠিছা বাবু ভালকৈ নাচিবা দেই
মাম খাজলে মাম খায়ে বিহুটিয়াদা মাম খায়ে ও কি মাম খাই আকৌ মাম খাই ল মাম উংকৈ উঠি মাম খালে ন আৰু বন্ধুসকল আমাৰ বঞ্জিতাই তাৰমানে এতিয়া ভিডিঅ'ত পূৰা ৰিহাৰ্চেল কৰি আছে গানটো লিখি পেলাই পূৰা গাই আছে মানে আপোনালোকক মনে মনে মই শুনাম দেই দেখুৱাম আপোনালোকে চাই থাকিব জাতীয় সাজপাৰ কৰিছো আমি বোৱাৰী নাচনী নাচিছো কৃষ্টি ৰক্ষা কৰিছো কৃষ্টি ৰক্ষা কৰিছো আৰু ৰব মইনো আৰু এদৰে বাট হে গা অ সৰু চৰাই কুলি মাতে পগলা কৰে সৰু চৰাই কেতেকীয়ে বলিয়া কি আৰু মই যাংগৈ ঐ দ্বিতীয় পনা মোৰ হৰি তাৰপিছত কি তৃতীয় পনা মোৰ ৰাইজ সমজুৰা ঐ ধৰি যাও নামৰে গুৰি বন্ধুসকল ইয়াত দেখিলে আমাৰ বঞ্জিতা সুস্থ হৈ উঠিলে আৰু পুৰা গান চান শিকি আছে আৰু ইয়াতে ভিডিঅ'টো খতম কৰিছোঁ বাই বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থকা পালে বহুত বহুত ধন্যবাদ